পোহৰ তাৰণাত প্ৰৱৰ্চিত মানুহে অনিদ্ৰা অনাহাৰে কিমান কটাব কাল, তাতোকৈ আপোন ঘৰখনলৈ উভতি যোৱাই ভাল। দেউতাৰ সৰুণীয়া মাতৃৰ চেনেহখন আমাৰ, তাতেই যদি মিহলি হয় আপোন ঔৰসৰ কেঁচুৱাটিৰ সুৰ, আৰু লাগিছে কি হওক হেজাৰ মাইল, নাই সংশয় নিমাত নিকাল নিস্তব্ধ বাক্পথ, নাই যানজঁট, চকুৰে মন পৰালৈ অন্যতা মাথো শূন্যতা। আবেলি আকাশত ঘৰুৱা পক্ষীৰ আৰাম, পৃথিৱীৰ জুৰি মাছ নিশাৰ নীৰৱতা, নাই হেঁচাৰ চিঞৰ, এন্ধাৰে খেদিছে পোহৰক বাট ঘূৰিবাই, মুকলিত শুই মৰাজনে সূৰ্যোদয়ৰ আগতেই আৰম্ভ কৰিছে যাত্ৰা। তুমি দেবী, মোৰ কামত বাধা দিয়াৰ নাই অধিকাৰ। আপোন পথে চলিছে সকলো, কোনেও কাৰো কৰা নাই অধিক বাঞ্ছা। তুমি কৰিছা